Hello friends, how are you? Welcome to my YouTube channel Study with Rakesh. আজি মোৰ ওচৰত আছে এখন RRB NTPCৰ বুক আছে। তো এইখনতে মানে অসমীয়া আৰু ইংলিছত দুইটা মাধ্যমৰ বাবে আছে। তো ইয়াতে চাও আমি কি কি আছে এই কিতাপখনত। আৰু প্ৰথমতে চাই লও এই কিতাপখনৰ দামটো কিমান আছিল। এই কিতাপখনৰ দাম হৈছে গৈ 485। ওকে, এই কিতাপখনৰ দাম আপোনালোকে ল'ব পাৰে। এই কিতাপখন RRB NTPC যিসকলে প্ৰিপাৰেচন কৰি আছে। আৰু এই কিতাপখনত আমাৰ কি কি আছে চাই লও। প্ৰথমতে সিলেবাসত ম্যাথমেটিক্স আছে, আমি চাব পাৰো যে ম্যাথমেটিক্স, তাৰ পিছত আছে জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং, তাৰ পিছত আছে জেনাৰেল এৱেৰনেছ। এই তিনটা আমাৰ আছে। আৰু RRB এক্সামত মানে ৰেলৱে এক্সামত এই কেটা সাবজেক্টৰ পৰা আহে। আমাৰ ইয়াতে ইংলিশটো নাথাকে, এইটো এটা হৈছে ভাল চান্স আমাৰ বাবে। তো এইটো কিতাপ কিনিব পাৰা আৰু RRB NTPC তোমালোকে এক্সাম দিব পাৰা। ইয়াতে ইংলিশটো নাই যদিও মই পঢ়িছিলোঁ, কাৰণ SSCৰ কাৰণে ইয়াতে ইংলিশটো আমাক লাগিবই ন পিছত হ'লেও। তো ইংলিশৰ বাবে আমি বেলেগ কিতাপ ল'ব লাগিব। ইয়াতে ধুনীয়াকৈ ইংলিশটো নাই, ৰিজনিং, মেথছ আৰু জেনাৰেল এৱেৰনেছটো আছে। তো এইখিনি প্ৰথমতে আমাৰ দিয়া আছে। এইখিনিতে সলভ পেপাৰ্স RRB NTPC ৰিক্ৰুটমেণ্ট এক্সামছ, তাৰপিছত এবাউট ইণ্ডিয়ান ৰেলৱে, তাৰপিছত মেথমেটিক্স আৰু এই তিনিটা চেপ্টাৰ মানে সাবজেক্ট পঢ়োৱা আছে। প্ৰথমতে সলভ পেপাৰ্স আছে RRB NTPCৰ। তো আমি আজি কেইটামান চাম, জিকে কুৱেশ্যন চাম এই কিতাপখনৰ পৰা যে কেনেকুৱা থাকেনো জিকে কুৱেশ্যন। এইখিনি হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, আপোনালোকে চাব পাৰে ধুনীয়াকৈ। মই দেখাই দিম কেইটামান জিকে কুৱেশ্যন আমি ডিছকাশ্যন কৰিম ইয়াতে। ইণ্ডিয়ান ৰেলৱেৰ বিষয়ে আমি নাচাওঁ, আমি চাম কেইটামান জিকে কুৱেশ্যন। অ'কে, যে RRB NTPCত কেনেকুৱা ধৰণৰ জিকে কুৱেশ্যন আহে আমি পাই গ'লোঁ। তো এইখিনি হৈছে আমাৰ মাল্টিপল চইচ কুৱেশ্যনছ উইথ এনচাৰ্ছ, জেনাৰেল এৱেৰনেছ। এইখিনি চাব লাগিব আমি। NCPCRৰ সম্পূৰ্ণ নামটো কি? ফুল ফৰ্ম অফ NCPCR। ইয়াৰ ফুল ফৰ্মটো হ'ব নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ। নেশ্যনেল কমিশ্যন কি আছিলে? নেশ্যনেল কমিশ্যন ফৰ ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ। মই মানে মুখস্থ কৰি আছোঁ, চাই লওঁ। নেশ্যনেল কমিশ্যন অফ প্ৰটেকশ্যন ফৰ চাইল্ড ৰাইটছ। অ'কে, নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ। তো এইটো আমাৰ হৈ গ'ল মুখস্থ ধুনীয়াকৈ, আমি পাৰি গ'লোঁ। তো এইটো মুখস্থ হৈ গ'ল। তাৰপিছত হৈছে ভাৰতক কিয় গণৰাজ্য বুলি কোৱা হয়? হোৱাই ইজ ইণ্ডিয়া কল্ড এ ৰিপাব্লিক? ৰাষ্ট্ৰৰ মুৰব্বীয়ে জনসাধাৰণে নিৰ্বাচন কৰে। ৰাষ্ট্ৰৰ মুৰব্বীজনক জনসাধাৰণে নিৰ্বাচন কৰে বাবে মানে সেয়েহে ভাৰতক এখন গণৰাজ্য বুলি কোৱা হয়। মানে ৰাইজে নিৰ্বাচন কৰি কেনে চৰকাৰ গঠন কৰে, নহয় জানো? ইয়াতে ৰজাই কোনো ধৰণৰ শাসন নকৰে। তাৰপিছত সংবিধান সংশোধনীৰ বাবে দেশটা উপায় আছে। সংবিধানক সংশোধনীৰ বাবে কেইটা উপায় আছে? ইয়াতে 3টা। চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমজন ৰাজনৈতিক দাৰ্শনিক কোন? চৰকাৰক শ্ৰেণী বিভাজন কৰিছিল তেওঁ প্ৰথমজন দাৰ্শনিক কোন আছিলে? প্লেটো। প্লেটোৱে চৰকাৰক বিভাজন কৰিছিলে। তাৰপিছত তলৰ কোনটো মৌলিক কৰ্তব্য নহয়? মৌলিক কৰ্তব্য কোনটো নহয়? মানৱতাবাদ, গৱেষণা, সংস্কাৰমূলক মনোভাৱ আৰু বৈজ্ঞানিক স্বভাৱ গঢ়ি তোলা। তাৰপিছত এইটো হয় দেশৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা। মৌলিক অধিকাৰ মানি চলা। আমাৰ স্বাধীনতাৰ বাবে জাতীয় সংগ্ৰামৰ প্ৰেৰণা যোগ উচ্চ আদৰ্শক লালন পালন আৰু অনুসৰণ কৰা। এনচাৰ হ'ব মৌলিক অধিকাৰ মানি চলা। মৌলিক অধিকাৰটোতো চবে মানি চলিব লাগিব, কিন্তু এইটো আমাৰ মৌলিক কৰ্তব্য নহয়। তাৰপিছৰ এনচাৰটো হ'ল জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষাত অন্তৰ্ভুক্ত কৰা হৈছে। জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষাত অন্তৰ্ভুক্ত কৰা হৈছে কি? খালী ঠাই আছে মানে ইয়াতে। সুৰক্ষা দেশত অন্তৰ্ভুক্ত কৰা হৈছে। সংবিধান প্ৰতিকাৰৰ অধিকাৰ, সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, স্বাধীনতাৰ অধিকাৰ। এইটো মিলিব চাবা। জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা স্বাধীনতাৰ অধিকাৰৰ অন্তৰ্ভুক্ত কৰা হৈছে। তাৰপিছত ধৰণৰ নাগৰিক সংহিতা সুৰক্ষিত কৰিবলৈ এইটো এটা হৈছে দেশ। মৌলিক অধিকাৰ, ৰাজ্যিক নীতি, নিৰ্দেশাত্মক নীতি। তাৰপিছত এইফালে আছে আমাৰ দুটা অপশ্যন, এ আৰু বি দুয়োটা, ইয়াৰ কোনোটোৱে নহয়। ৰাজ্যিক নীতি, নিৰ্দেশাত্মক নীতিসমূহ। অ'কে, নিৰ্দেশনামূলক নীতি। তাৰপিছত আমাৰ কুৱেশ্যনটো আছে নিৰপেক্ষ ৰাজতন্ত্ৰৰ উদাহৰণ কি? এন এক্সাম্পল অফ এন এবছলিউট মনাৰ্কি ইজ চৌদি আৰব। চৌদি আৰবত কি আছে? এবছলিউট মনাৰ্কি। তাৰপিছত ভাৰতৰ ফেডাৰেল ব্যৱস্থাটো দেশৰ আৰ্হিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে। কানাডা ফেডাৰেল আৰ্হিত যিটো, আৰু এইটো আমাৰ কানাডাৰ পৰা আহিছে।
কোনে চৰকাৰক একনায়কত্ববাদ আৰু গণতন্ত্ৰ শ্ৰেণীভুক্ত কৰিছিল এইটো হৈছে ষ্টেফেন লিকক তাৰপিছত সমান্তৰাল তালিকাখনত কিমান বিষয় আছে হাউ মেনি ছাবজেক্টছ ডাজ দ্য কনকাৰেণ্ট লিষ্ট কণ্টেইন অ'কে 52টা মানে সমান্তৰাল তালিকাখনত কিমানটা বিষয় আছে 52টা ৰাজ্যিক তালিকাত কিমান বিষয় আছে ৰাজ্যিক তালিকাত বিষয় আছে 61টা ৰাজ্যিক তালিকাত বিষয় 61টা আৰু কনকাৰেণ্ট লিষ্টত আছে আমাৰ 52টা তো এইখিনিলৈ হৈছে আজি ভিডিঅ'টো নেক্সট ভিডিঅ'ত আমি বাকীখিনি আলোচনা কৰিম আৰু ভালকৈ দেখা দিম থেংক ইউ হেল্ল' ফ্ৰেণ্ডছ এই ভিডিঅ'টোৰ শেষতে আজি এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ আজি হৈছে 19 জুলাই অ'কে 19 জুলাই 2026 চন আৰু চানডে আৰু এতিয়া চলি আছে সামাৰ ভেকেশ্যনৰ সময় মানে গৰমৰ বন্ধ কিন্তু আমি গৰমৰ বন্ধ পোৱা নাই এবাৰ আমি যেহেতু এবাৰ 5th সেমিষ্টাৰত উঠিছোঁ তো 5th সেমিষ্টাৰৰ বাবে ইণ্টাৰ্ণশ্বিপ এটা কৰিব লাগে এইটো বাধ্যতামূলক সকলোৰে বাবে 4 ক্ৰেডিটৰ বাবে তো আমি কৰি আছোঁ AI ইণ্টাৰ্ণশ্বিপ অ'কে AI ইণ্টাৰ্ণশ্বিপ মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কেনেকৈ AI সং বনাব পাৰি কেনেকৈ AI ভিডিঅ'জ বনাব পাৰি কেনেকৈ ইমেজ জেনেৰেট কৰিব পাৰি PPT বনাব পাৰি AI ৰ জৰিয়তে সেইবোৰ আমি পঢ়ি আছোঁ আৰু আজি আমাৰ আৰম্ভ কৰিছে খালি খেতিৰ মানে আৰম্ভণি মানে ধান লগাইছে আজিৰ পৰা আজি মই ধুনীয়াকৈ কঠীয়া তুলি থৈ আহিছোঁ এতিয়া ঘৰত আহিছোঁ এতিয়া মই আকৌ যাব লাগিব কঠীয়া তোলাৰ আজিৰ পৰা আৰম্ভ হৈছে মই ইতিমধ্যে বহুতবাৰ চেলেঞ্জ ল'লোঁ বহুতবাৰ প্ৰমিছ কৰিলোঁ নিজকে কিন্তু বহুতবাৰ ফেইল হৈ গ'লোঁ কিন্তু ফাইনেলি ভাবিছোঁ এবাৰ ধান লগোৱাৰ পৰা ধান কাটালৈকে 6 মাহ লাগে এই 6 মাহৰ ভিতৰতে লাইফ চেঞ্জ কৰিব লাগিব নহয় জানো তো লাইফ চেঞ্জ নহ'লে কোনো এটা কাম আমি কনসিষ্টেন্সিলি মানে একেৰাহে কৰিব লাগিব তেতিয়াহে সাকসেছ পোৱা যাব তো এই 6 মাহত কি দিম এই চেনেলটোত মই ষ্টাডি উইথ ৰাকেশ মানে কেৱল ষ্টাডি ৰিলেটেড বস্তু পোৱা যাব আৰু ইয়াতে ব্লগ কোনো ধৰণৰ বস্তু পোৱা নাযাব মোৰ এই চেনেলটোত এতিয়াৰ পৰা ভিউজ আহক বা নাহক পুৰা একদম 6 মাহ ধান কাটালৈকে মই এই চেনেলটোত ডেইলি ভিডিঅ'জ দি যাম ৰিজনিং মেথছ ইংলিছ জিকে মই যিবোৰ পঢ়িছোঁ দিনটোত ষ্টাডি কৰি মই যি পঢ়িছোঁ সেইখিনি ধুনীয়াকৈ এক্সপ্লেইন কৰি দিম ৰিভিজন দিম আৰু ভিডিঅ'জ বনাই দিম যদি ৰিজনিং পঢ়িছোঁ তেন্তে ৰিজনিঙৰ ভিডিঅ' আহিব যদি ইংলিছ পঢ়িছোঁ ইংলিছৰ ভিডিঅ' আহিব মেথছ পঢ়িলে মেথছৰ ভিডিঅ'ছ আহিব ধুনীয়াকৈ প্লেলিষ্ট বনাই যাম আৰু ধুনীয়াকৈ কোনোবাই যদি চাব বিচাৰে তেন্তে চাব পাৰে আৰু এইটো ষ্টুডেণ্ট লাইফ জাৰ্নি হ'ব আৰু মোমেণ্টবোৰ ৰাখি যাব আৰু এদিন সফলতা লাভ কৰিব লাগিব নহয় জানো তো আজিৰ এই তাৰিখটো মনত ৰাখিছোঁ 19/7/2026 সানডে আজি আমাৰ মানে ধান ধুনীয়াকৈ লগাইছে আৰু পথাৰত আৰু আজিৰ পৰা মই এই মোৰ জাৰ্নিটো আৰম্ভ কৰিছোঁ আৰু ডেইলি এতিয়াৰ পৰা ভিডিঅ' দি যাম আৰু যদি বেলেগ ভিডিঅ'জ বনাব লাগে ব্লগিং কৰিব লাগে তেনে বেলেগ চেনেল খুলি ল'ম ইনষ্টাগ্ৰামত কি ভিডিঅ' দিব লাগে ফেচবুকত কি দিব লাগে পিছত ভাবি ল'ম আৰু আজিৰ পৰা এটা জাৰ্নি ষ্টাৰ্ট কৰিছোঁ যে পঢ়া জাৰ্নি মোৰ ষ্টাৰ্ট আৰু ইয়াতে ধুনীয়াকৈ পঢ়াৰ ৰিলেটেড ডেইলিজ ভিডিঅ'জ আহিব ডেফিনেটলি আহিব 6 মাহ এবাৰ কনসিষ্টেন্সি ব্ৰেক নহয় আনকি বেমাৰ হ'লেও মই ধুনীয়াকৈ ভিডিঅ'জ দি যাম অ'কে আৰু ভিডিঅ'জ দিয়াৰ লগতে মই ধুনীয়াকৈ আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি কেয়াৰ ল'ম নিজৰ শৰীৰৰ প্ৰতি টোপনি যাব লাগিব সময়মতে পানী খাব লাগিব পানী বেছিকৈ খাব লাগিব আৰু সময়মতে ৰাতি মোবাইল নোচোৱাকৈ টোপনি যাব লাগিব ধুনীয়াকৈ ৰাতিপুৱা এক্সাৰচাইজ কৰিব লাগিব নিজৰ শৰীৰটো থাকিব লাগিব আৰু মোবাইলত স্ক্ৰলিং কৰি থকা ইনষ্টাগ্ৰাম চাই থকা এইবোৰ বন্ধ কৰিব লাগিব আৰু ডেইলি আজিৰ পৰা এটা ভিডিঅ'জ আহি যাব ধুনীয়াকৈ এটাতকৈ বেছিও আহিব পাৰে এটা ভিডিঅ'জ আহি যাব ষ্টাডি উইথ ৰাকেশ দা ইউটিউব চেনেলটোত আৰু এটা পোষ্ট আহি যাব ইনষ্টাগ্ৰামত তোমালোকে মোক ফ'ল' কৰি থ'ব পাৰে ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব ইনষ্টাগ্ৰামত মই ডেইলি এটা পোষ্ট মানে ফটো দি যাম নহয় জানো মই মানে এইটো চেলেঞ্জ লৈছোঁ আৰু বেলেগ কাৰণ আছে ফটোটো দি যোৱাৰ কাৰণ মই ফটো উঠি ভাল পাওঁ ডেইলি ফটো দি থাকোঁ তো ফটোৰ লগতে টাইম যায়গৈ তো ভাবিছোঁ ডেইলি এটা ফটো উঠিম আৰু ধুনীয়াকৈ ইনষ্টাগ্ৰামত দি যাম আৰু লাহে লাহে ইনষ্টাগ্ৰামতো বিভিন্ন ধৰণৰ ভিডিঅ' বনোৱা লাহে লাহে আৰম্ভ কৰিম কিন্তু আজিৰ পৰা মই ষ্টাৰ্ট কৰিলোঁ 19 জুলাই 2026 চনৰ পৰা গৰমৰ বন্ধৰ দিনৰ পৰা আজিৰ পৰা ধান লগাইছে আমাৰ প্ৰথম আৰু যেতিয়া ধান কাটিব প্ৰমিছ কৰিছোঁ আজি ফ্ৰেণ্ডছ যেতিয়া এই বৰ্ডখনটো থাকিব তেতিয়ালৈকে নহয় জানো এই বৰ্ডখন থাকিব তেতিয়া ইয়াতে লিখা থাকিব 2027 আহি যাব মানে 6 মাহটো লাগি যায় ন তো 2000 যেতিয়া ধান কাটা হ'ব তেতিয়া মোৰ তাত কি থাকিব যেটো এতিয়া ধৰি লও এতিয়া 2027 চন আহি গ'ল বা 6 মাহ গ'ল ধান কাটাৰ সময় আহি গ'ল তেতিয়া মোৰ তাত কি থাকিব প্ৰিপাৰেচন পুৰা ক্লিয়াৰ হৈ যাবগৈ মোৰ ৰিজনিং মেথছ জিকে এইবোৰ প্ৰিপাৰেচন কৰি ফুল ক্লিয়াৰ হ'বই লাগিব যেনেকৈ নহওক সিলেবাস কমপ্লিট হ'বই লাগিব এক নম্বৰ কথা আৰু দুই নম্বৰ কথাটো হৈছে যে ডেইলি ভিডিঅ'জ আহি থাকিব লাগিব ভিউজ আহক নাহক হাৰ মানি গ'লে নহ'ব চেনেল গ্ৰ' কৰিবই লাগিব আৰু ইণ্টাৰেষ্টিং ভিডিঅ' লাহে লাহে আনিব লাগিব জাষ্ট ষ্টাডি ৰিলেটেড ভিডিঅ'জ আহিব
আৰু ইয়াৰ লগতে নিজৰ ফিজিকেলটো ফিট হৈ যাব বেছি একো গ'ল নাৰাখোঁ এটাই যে ডেইলি ভিডিঅ'ত যি যাম যেতিয়া ধান কাটা হ'ব তেতিয়া আজিৰ তাৰিখটোৰ পৰা সেই তাৰিখটোলৈকে ধান যিমান দিন যায় আৰু 6 মাহ একদম ৰেগুলাৰ ভিডিঅ'ছ থাকিব লাগিব মোৰ চেনেলত 2 নম্বৰটো হৈছে যে মোৰ ষ্টাডি কমপ্লিট হ'বই লাগিব কাৰণ জব এটা পোৱাই মেইন লক্ষ্য আৰু চাকৰি পোৱাৰ পিছত আমি ব্লগিং লাইভ কিবা লাইভ ইনষ্টাগ্ৰাম ব্লগিং তেতিয়া মিনি ব্লগ তেতিয়া আমি বনাই থাকিব পাৰিম ষ্টাডি লাইভ তেতিয়া ইউটিউব আমি পিছতো কৰিব পাৰিম কিন্তু এতিয়া ফ'কাছ কৰিব লাগিব আমি জব চাকৰি এটা ল'বই লাগিব যেনেকৈ নহওক এবাৰ ভালদৰে পঢ়িব লাগিব ADRE 3.0 টাৰ্গেট নহয় জানো এই 6 মাহৰ ভিতৰত পঢ়ি কমপ্লিট কৰি ৰিভিজন দি মক টেষ্ট দি সব কমপ্লিটেড হ'বই লাগিব আৰু গৰম বন্ধৰ ভিতৰত কি কি কমপ্লিট কৰিব পাৰো চাও ডেইলি ভিডিঅ' চাইব ডেইলি মই কি পঢ়িছো কি নাই সকলো আপডেট পাই থাকিব তো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকেও আৰম্ভ কৰিব পাৰে আপোনালোকৰ জাৰ্নি আপোনালোকৰ এতিয়া ADRE আহি আছে সকলোৰ বাবে চান্স হেতু তো সকলো একেলগে পঢ়িব লাগে ষ্টাডি উইথ ৰাকেশ দাস ষ্টাডি উইথ ৰাকেশ ইউটিউব চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজি ভিডিঅ'টো ইমানেই থ্যাংক ইউ আজিৰ পৰা আৰম্ভ এক নতুন যাত্ৰা এভৰিডে ওয়ান পোষ্ট এণ্ড ওয়ান ভিডিঅ' উইথ কনসিস্টেন্সি নো ব্ৰেক ওকে আৰু এইবাৰ হাৰ মানিলে নহ'ব এইবাৰ মই কৰি দেখাম মই নিজকে শপত লৈছো বহুবাৰ এনেকুৱা শপত লোৱা গৈছে যদিও মই ফেইল হৈ গৈছো কনসিস্টেন্সি ব্ৰেক হৈছে কিন্তু এতিয়া নহয় আৰু তো আজি ভিডিঅ'টো ইমানেই থ্যাংক ইউ